Hello everyone and welcome back to my YouTube channel Soigor Deka. তো আজি আপোনালোক এনেকুৱা এডোখৰ ঠাইত লৈ যাম না আপোনালোকে চাই থাকক খালি ভিডিঅ'। তো নিশ্চয় দেখিছে আমি হাত পহৰ চক পালোঁ, নিশ্চয় দেখিছে আজি গাড়ীখন আছে সেয়া হাত পহৰ চক। তো ইফালেদি সোমাই যাম আমি, তো নিশ্চয় দেখিছে আমাৰ বিষ্ণুদা সোমাই গৈছে। তো সোমাই গ'লোঁ ইফালে, নিশ্চয় দেখিছে। তো ইফালেৰে গৈ প্ৰায়খিনি অলপমান দূৰ আছে তো গাঁৱৰ মূৰত। তো আহকচোন সোমাই আপোনালোক সম্পূৰ্ণ তাৰ যি য'ত যাম বুলি আহি আছোঁ তাত গৈ দেখুৱাই আছোঁ আপোনাক। তো লেটছ গ'। তো বন্ধুসকল ফাইনেলি মই আহি পালোঁ, নিশ্চয় দেখিছে হাতপলখীয়ৰী গাঙৰ মাছ। তো ইয়াৰ পৰা অকণমান আছে, তো অলপমান গ'লে পাওঁ আমি য'ত যাম বুলি ভাবি আছোঁ। ত'ত আছে সূৰ্যমুখী ফুলৰ বাগান, ফুলৰ বাগান আছে। লেটছ গ'। তো আহকচোন বাৰু চাই থাকোঁ। ফাইনেলি বন্ধুসকল, তো আমি যে ফুলৰ বাগিচা তাত আহি উপস্থিত হ'লোঁ। তো আহকচোন আপোনালোক তাত গৈ সম্পূৰ্ণ আপুনি দৃশ্য দেখুৱাই আছোঁ। ইয়াত কি কি ফুল আছে বাৰু, কিহৰ বাগান আছে নিশ্চয় দেখিছে। ইয়াত মানুহ ঘৰ আছে, নিশ্চয় দেখিছে বন্ধুসকল। ইয়াত আহি উপস্থিত হৈছোঁ। তো ফাইনেলি বন্ধুসকল, তো আমি য'ত আহিম বুলি আছিলোঁ তো ইয়াত আহি পাইছোঁ। নিশ্চয় জন্মকাৰী তো আমি সুন্দৰ গাড়ীখন এখন এডোখৰত ইয়াত আছে। তো আপোনালোকক সম্পূৰ্ণ ইয়াৰ দৃশ্যখিনি দেখুৱাম। তো আহকচোন ভিডিঅ'টো চাই থাকক। বন্ধুসকল নিশ্চয় দেখিছে ইয়াত আমি ভিতৰত গুচি গৈছোঁ। ইয়াত বাগিচা, ইয়াত নিশ্চয় দেখিছে বাগান চব। তো আপোনালোকে নিশ্চয় দেখিছে এইবোৰ। তো ইয়াত বৰ্তমান কাম চলি আছে। তো ইয়াৰ ঘৰৰ বাবে কিবা নিৰ্মাণ কাম কৰি আছে পাহৰে। তো নিশ্চয় দেখিছে আপোনাৰ সম্পূৰ্ণখিনি দৃশ্য দেখুৱাই আছোঁ আপোনালোক। ফাইনেলি নিশ্চয় দেখিছে ইয়াৰ মাজে মাজে সোমাই আছোঁ। তো এইফালে আপোনাৰ বহুত কিবা কিবি আছে। তো আপোনালোক এখন সূৰ্যমুখী ফুলৰ বাগিচালৈ লৈ গৈ আছোঁ। আপোনালোক নিশ্চয় দেখিছে গেছো। তো এইখন হ'ল এইফালে সূৰ্যমুখী ফুলৰ বাগান। বাগিচা মানে ফুলনি, ফুলনি মানে বাগিচা মানে বন্ধুসকল সকলোকে সৈগৰ ডেকা ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। তো আজি মই এনেকুৱা ঠাইত আছোঁ। তো আপোনালোকে নিশ্চয় দেখিছে মোৰ পিছফালে যি সূৰ্যমুখী ফুলৰ বাগান। তো ইয়াৰ মালিকজনৰ পৰা আমি কিছুমান কথা জানিবলৈ চেষ্টা কৰিম। তো আপোনাক দেখুৱাম কেনেকুৱাকৈ ইয়াত আছে বাগান। বহুত বাগান আছে, তো ফুলৰে নহয় চবচে বহুত খেতি আছে ইয়াত। তো ইয়াৰ মালিকজনৰ পৰা আমি কিছুমান কথা জানিবলৈ চেষ্টা কৰিম। তো এই বীজটো ক'ত পালে বা কেনেকুৱা লাভ হয় ইয়াৰ পৰা তেখেতে ইয়াৰ যি ফাৰ্মখন, ইয়াৰ যি বাগিচাখনৰ মালিক, তেখেতৰ পৰা আমি দুই এষাৰমান কথা জানিবলৈ চেষ্টা কৰিম। তো আপোনাৰ এই ফাৰ্মখন, এই বাগানখন খুলিবলৈ কিমান দিন? 4 মাহ। 4 মাহ। তো আপোনাৰ ইয়াৰ ফুলবোৰ ডাঙৰ হওঁতে কিমান দিন লাগে? ফুলবোৰ ডাঙৰ হওঁতে মোটামুটি 1 মাহ, তাৰমানে 2 মাহত, 2.5 মাহত কমপ্লিট হৈ যায়। 2.5 মাহত কমপ্লিট। তো আপোনাৰ এই বীজবোৰ তো আপোনালোকে কিনিছে না চৰকাৰৰ পৰা পাইছে? ক'ৰ চৰকাৰৰ পৰা পাইছে এইটো? পঢ়ালি বা কি কয় এইটো বাটৰ পৰা পাইছে। তো আপোনালোকৰ ইয়াততো প্ৰায় 4-5জন মানুহ কাম কৰি আছে আপোনাৰ। তো আপোনালোকৰ ইয়াত কি কি আছে আৰু বেলেগ খেতি? জিকা আছে, কেঁচাৰা আছে, হয়, ভোল আছে, আৰু ভেন্দি আছে, তাৰপিছত মাকৈ আছে, ধান খেতি আছে। আপোনালোকৰ ইয়াত ইয়াৰখিনিতে আছে নে আৰু টোটেল 20 বিঘা মাটি। তো সেইফালে প্ৰায় 20 বিঘা মাটি ইয়াত খেতি কৰিছে এখেতসকলে। তো এক প্ৰশংসনীয় কথা যে এখেতৰ লগতো 4-5জন মানুহক ইয়াত কাম কৰিবলৈ ৰাখিছে। তো একদম ভাল কথাটো আপোনালোকে এনেকুৱা যদি আপোনালোকৰ ঠাই আছে তো আপোনালোকে কৰিব পাৰে ইয়াত। তো সম্পূৰ্ণৰূপে চৰকাৰৰ পৰা ইয়াৰ বীজটো দিয়ে। তো ইয়াত বীজটোৰ লগতে আপোনাৰ সাৰ দিয়ে নেকি? একো দিয়া নাই, একো নিদিয়ে ন? একো দিয়া নাই। তো আপোনালোকক সম্পূৰ্ণৰূপে দেখুৱাই আছোঁ। তো
ইয়াৰ পৰা আপোনাৰ ৰিফাইন হয় ৰিফাইনাৰ এইটো আপোনাৰ ক'ত ইয়াৰ দিম বুলি ভাবি আছে এইটো সেইটো আমি ৰিফাইন তাৰমানে আমি বিজয়নগৰ বুলি কয় তাতে আমি দিম মানে বিজয়নগৰ ৰিফাইন বনাই ঠিক আছে আপোনাক আৰু কথা সুধিম বাৰু আপোনাক বেলেগ বাগান কেইখনো আপোনালোকে যদি নিশ্চয় দেখুৱাই বিৰাট ভাল পাওঁ আমি। আমাৰ কল খেতিও আছে এই সিটো পাৰে যে কল যে সেইখন আমাৰ বাগান তো কলৰ বাগান আছে আপোনালোকক দেখুৱাম সেয়াও তো আহকচোন বাৰু তেখেতৰ লগত আমি সেইফালে যাওঁ তো ইয়াৰ তেখেতৰ সম্পূৰ্ণ বাগানখন চাওঁ নিশ্চয় দেখিছে বন্ধুসকল এয়া হ'ল সূৰ্যমুখী ফুল তো ইয়াৰ পৰা ৰিফাইন হয় তো আপোনালোকক সম্পূৰ্ণ ইয়াৰ বাগানখন দেখুৱাই আছোঁ ইয়াত কিমান ফুল আছে আপোনালোকক সম্পূৰ্ণ কৈ আছোঁ তো কি কি আছে ইয়াত সম্পূৰ্ণৰূপে আপোনালোক দেখুৱাম ইয়াত নিশ্চয় দেখিছে ফুলবোৰ ফুলিছে তো প্ৰায় ফুল 20% ফুল ইয়াত খাই গৈছে তো তাত তেল বনাব পৰা হৈছে তো আপোনালোকে নিশ্চয় দেখিছে এইবোৰ একদম সম্পূৰ্ণৰূপে আপোনালোক মাজত যাই দেখুৱাই আছোঁ নিশ্চয় দেখিছে এইবোৰ এইবোৰ নিশ্চয় নিশ্চয় তো এইখন বাগানখন সম্পূৰ্ণৰূপে আপোনালোকক দেখুৱাইছোঁ তো ইয়াৰ মাজত গৈ আপোনালোকক দেখুৱাই আছোঁ আমি নিশ্চয় দেখিছে এইবোৰ ফুল নিশ্চয় দেখিছে এইবোৰ হ'ল সূৰ্যমুখী ফুল তো ইয়াত বহুতখিনি জেগাত আছে তো আপোনালোকে নিশ্চয় দেখিছে মানে ফুলনি ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি ফুলনি মানে বাগিচা ফুলনি মানে বাগিচা আপোনাৰ নামটো কি কওকচোন বিপিন মালি বিপিন মালি তো আপোনাৰ ঘৰ ইয়াতে হাতপখলি হয় তো আপোনালোকৰ ইয়াত আপুনি অকলে নে আৰু মোৰ কোনোবা লগ আৰু আছে? চাৰিজন আছে বন্ধু মোৰ আমি চাৰিজনে লগ হৈ কৰিছোঁ আপোনালোক চাৰিজন তো তেখেতলোক এতিয়া বাৰু ইয়াত নাই ইয়াত নাই তো আপোনাক আমাৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ তো আপোনালোকে চাই থাকিব ইউটিউব চেনেল ছয়গৰ ডেকা এনেকুৱা তো প্ৰায় সংখ্যক লোকৰ তো বহুত মাটি বাৰী আছে তো বহুত ল'ৰা ছোৱালী ঘৰত নিবনুৱা হৈ আছে তেখেতসকলক যাতে এনেকুৱা কামত লগাই সেয়া আশা কৰিছোঁ তো ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণৰূপে বাগিচা বাগিচা মানে ফুলনি ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি ছয়গড় ডেকা ফুলনি মানে চেনেল বাগিচা সাবস্ক্ৰাইব কৰিব বাগিচা লাইক কৰিব শ্বেয়াৰ কৰিব লগতে শ্বেয়াৰ কৰি দিব ধন্যবাদ ধন্যবাদ জনালোঁ